আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 চনত 2-3 মাহ পাছত যিসকলে ঘৰ পাব সেইসকলৰ লিষ্ট। আপোনালোকে যদি কেইদিনমান আগতে যদি আপোনালোকে এখন চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল মাত্ৰ আপোনালোকৰ বাবে। এই ভিডিঅ'টো চাই আপোনালোকে নিজেই ঘৰতে বহি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টখন চাব পাৰিব। আপোনালোকে ক'তো যাব নালাগে, কোনো কম্পিউটাৰৰ দোকানত যাব নালাগে, ক'তো যাব নালাগে। আপোনালোকে ঘৰতে বহি আপোনালোকে লিষ্টখন চাব পাৰিব। পঞ্চায়ততো যাব নালাগে। আপোনাৰ গাঁৱত কিমানজন মানুহৰ নাম আহিছে বা আপোনাৰ নাম আহিছে নে নাই, বা আপোনাৰ পৰিয়ালৰ নাম আহিছে নে নাই ইয়াতে আপোনালোকে সম্পূৰ্ণ চাব পাৰিব। আৰু আপোনালোকৰ হাতত এটা মোবাইল ফোন থাকিব লাগিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টত নাম আহে, তেতিয়াহ'লে আপোনালোকে কি কি কাম কৰিব লাগিব সেইটো ভিডিঅ' মই এইটো ভিডিঅ'ৰ পিছত বনাই দিম। এতিয়া কথা হ'ল, আপোনালোকে যদি 2025 চনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে, তেতিয়াহ'লে এই লিষ্টত নাম থাকিব। আৰু যোৱা কেইদিনমান আগতে আমাৰ ঘৰত আহি, মানে সকলোৰে ঘৰত আহি জীৱিকা সখী বাইদেৱে নাম লৈ গৈছে, ফটো মাৰি লৈ গৈছে। সেইসকলৰ কি হ'ব? সেইসকলৰ যদি ক'ব বিচাৰোঁ, সেইসকলৰ লিষ্ট কিন্তু এতিয়ালৈকে অহা নাই। আৰু বহুত ইউটিউবাৰ আছে, মিছামিচি ভিডিঅ' বনাই দিয়ে। মিছামিচি ভিডিঅ' বনাই দিয়ে, কয় লিষ্ট আহি গৈছে। মই তেনেকুৱা নহয়, মই সত্য যিটো কথা, সেই সত্য কথাটোৱে আপোনালোকক কম। আৰু মই জীৱনত যিমান দিন ইউটিউবত ভিডিঅ' আপলোড কৰিম, গোটেই দিন আপোনালোকক মই সঁচা কথা কৈ যাম। আৰু এতিয়ালৈকে সেইটো অহা নাই। অহাৰ লগে লগে মই আপোনালোকক জনাই দিম। এতিয়া সেই লিষ্টটো কেনেকৈ চাব? সেই লিষ্টটো চাবলৈ হ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, যদি আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম নাই, তেতিয়াহ'লে আপোনালোকৰ যদি জীৱিকা সখী বাইদেউ আহি লৈ গৈছে, তেতিয়াহ'লে অলপ অপেক্ষা কৰক, আপোনালোকৰ ঘৰত লিষ্টত নাম আহি যাব। এতিয়া এই লিষ্টখন চাবলৈ হ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ ঘৰত জীৱিকা সখী বাইদেউ যোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তাৰো এটা উপায় আছে। আপোনালোকে কৰিব লাগিব কি, আপোনালোকৰ এটা এপ আছে, মই এইটো চেনেলত দি আপলোড কৰি ৰাখিছোঁ। সেই ভিডিঅ'টো যদি চাই আপোনালোকে নিজে ঘৰতে বহি আপোনালোকে চেল্ফ জিঅ' টেকিং কৰিব পাৰিব। মানে নিজেই আপোনালোকে ঘৰৰ বাবে আবেদন কৰিব পাৰিব অনলাইন যোগে। আৰু সেইটো কৰিবলৈ হ'লে আপোনালোকৰ এখন জব কাৰ্ডৰ জৰুৰত হ'ব, আৰু এটা আধাৰ কাৰ্ডৰ জৰুৰত হ'ব। এতিয়া চাওক, সেইটো ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম, তাত গৈ আপোনালোকে কৰি ল'ব। এতিয়া চাওক, এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পাছত আপোনালোকৰ 2 নম্বৰ যিটো অপশ্যন দেখিব পাব, এই 2 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। FTO ট্ৰানজেকশ্যন চামাৰি, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত চাওক, ইয়াত যিটো বাওঁফালে এটা অপশ্যন দেখি পাই আছে আপোনালোকে হোম বুলি, এই হোম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এই হোম অপশ্যনত ক্লিক কৰিব, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকৰ সুবিধাৰ্থে এই পেজৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো দি ৰাখিম। আপোনালোকে কি কৰিব, এইটোত কাৰ্ড চিনত ক্লিক কৰিব। কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া চাওক, আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দিয়া আছে চাওক, হোৱাটছআপ অপশ্যনত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত পেজটো ল'ডিং খাই আছে। ইয়াত যিটো আৱাৰ্ছৰ ওপৰত ক্লিক কৰি লোৱাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা আহিব। ইয়াত চাওক, ৰিপৰ্ট অপশ্যন দি আছে, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ পেজটো ল'ডিং খোৱাৰ পাছত আপোনালোকৰ ওচৰত বহুত কেইটা অপশ্যন আহি যাব। আপোনালোকে একেবাৰে স্ক্ৰল ডাউন কৰি তলপিনে যাব। তলপিনে যোৱাৰ পাছত ইয়াত চাওক, এটা অপশ্যন দি আছে এইচ নম্বৰত যিটো 1 নম্বৰ এটা অপশ্যন দিয়া থাকিব, তাতে এইটো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমত আপোনালোকে ষ্টেটৰ আছাম চিলেক্ট কৰি ল'ব। দ্বিতীয়তে ডিষ্ট্ৰিক্ট, আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি ল'ব। তৃতীয়তে আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। ব্লকৰ নাম চিলেক্ট কৰি লোৱাৰ পাছত তাৰ পাছত আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব।
তাৰ পাছত চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকে একেবাৰে স্ক্ৰল ডাউন কৰি তল পিনে গৈ 2025-26 চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকে 2024 যদি আপোনালোকে 2025 চনত গড়টো পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে 2024-25 চিলেক্ট কৰিব লাগিব। ইয়াৰ কাৰণ হৈছে যদি আপোনালোকে নতুন জিঅ' টেকিং কৰিছে, জীৱিকা সখী যদি বাইদেৱে আহি লৈ গৈছে, তেতিয়াহ'লেহে আপোনালোকৰ 2025-26 হ'ব, কাৰণ 2025ত আমাৰ জিঅ' টেকিংহে হৈছে। আৰু যদি আপোনালোকৰ এতিয়া গড়ত নাম আহিছে নে নাই চাব হ'লে আপোনালোকে 2024-25ত চিলেক্ট কৰিব। সেইটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ পেজটো ল'ডিং খাব, অলপ সময় ৱেইট কৰিব। তাৰ পাছত আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰি ইয়াত 1 নম্বৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ যিটো কেপচা কোড দিয়া আছে, এই কেপচা কোডটো আপোনালোকে ইয়াৰ পৰা ফিল কৰি দিব। ফিল কৰি ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লিষ্টখন ওলাই আহিছে। চাওক ইয়াত চাওক আপোনালোকৰ লিষ্টখন ওলাই আহিছে। এনেকৈ আপোনালোকৰ লিষ্টত নামটো চাব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু যদি আপোনালোকৰ কিবা অসুবিধা থাকে আপোনালোকে নিশ্চয় মোক জনাব। আপোনালোকৰ সহায়ৰ কাৰণেহে মই ইউটিউবত ভিডিঅ' আপলোড কৰোঁ, নহ'লে মই কিয় ভিডিঅ' আপলোড কৰিলোঁ হয় ইউটিউবত। আপোনালোকৰ সহায়ৰ কাৰণে ভিডিঅ' আপলোড কৰোঁ। কিবা প্ৰব্লেম থাকিলে আপোনালোকে মোক ক'ব, মই আপোনালোকক এইটো 100% নোৱাৰিলে 99% আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।